নমস্কাৰ। আজি ভিডিঅ'টো হৈছে আমি লখিমপুৰ ফুৰিবলৈ গৈছিলোঁ বাইদেউ ঘৰলৈ। লগত গৈছে মামাৰ ল'ৰা, মাহী ল'ৰা, মহা, মানুহজন আৰু ডাঙৰ বেটা, সৰু বেটা। এয়া হৈছে বগীবিল দলং। দলঙৰ ওপৰেদি আমি গাড়ীত গৈ আছোঁ। পাছতে আমি গাড়ীখন ৰখাই নদীখন চাই ল'ম। এয়া গাড়ীখন ৰখাই দিলে আমি ইয়াত দলঙত নামি নদীখন চাই লৈছোঁ। ইয়াত নামি আৰু ফটো মাৰিলোঁ, ভিডিঅ' কৰি আছোঁ আৰু। ইয়াত ধুনীয়াকৈ বতাহ মাৰি আছে। ঠাইডোখৰ খুব ধুনীয়া লাগিছে। আমি দিনৰ 10 মান বজাতে ওলাই আহিছিলোঁ ঘৰৰ পৰা। এতিয়া ভোক লাগিছেগৈ আৰু এয়া হোটেলত আমি পৰঠা খাই লৈছোঁ। অলপ সময় পিছত বাইদেউ ঘৰ পামগৈ। আৰু 1-1.5 ঘণ্টামানৰ পিছত বাইদেউ ঘৰ পাম।